হাই গাইজ, আজি যাব লৈছোঁ মানিকপুৰ। আমাৰ নাহিত এফ্ৰিনৰ আজি শ্ব' আছে, তাত যাব লৈছোঁ তাৰ লগত। আৰু এতিয়া যাব ওলাইছোঁ মই আমাৰ মানুহবোৰক ৰিচিভ কৰিবৰ কাৰণে, আমাৰ মিউজিচিয়ানবোৰক ৰিচিভ কৰিবৰ কাৰণে। তো ভাবিলোঁ আপোনালোকক এবাৰ শ্বেয়াৰ কৰোঁ। আৰু নাহিৰৰ আছে মানিকপুৰত আজি শ্ব' আছে, তাত যাব ওলাইছোঁ। আৰু বাকী মিউজিচিয়ানক উঠাব গৈ আছোঁ এতিয়া, আৰু উঠাই কিনে পাৰিলে দেখাম আপোনালোকক আৰু চাব। মানিকপুৰ মানে আপোনাৰ বঙাইগাঁও বিজনী পোৱাৰ আগত মানিকপুৰ হয়। আৰু এতিয়া গৈ আছোঁ মই ডাইৰেক্ট দিগন্তদাক আমাক উঠাবৰ কাৰণে, আমাৰ চাউণ্ড যিটো ইঞ্জিনিয়াৰ তেখেতক উঠাব গৈ আছোঁ। তাৰপিছত যামগৈ আমাৰ ডাইৰেক্ট জালুকবাৰী, চানুদাহঁত, শংকৰদাহঁতক, জোনদাহঁতক উঠাবৰ কাৰণে। তাৰপৰা এনেকৈ লাহে লাহে গৈ থাকিম আৰু পাৰিলে তাৰ পৰা আপোনালোকক ভিডিঅ' দেখাম, চাব আপোনালোকে। আৰু পাৰিলে কমেণ্ট কৰিব, জনাব, মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী আপোনালোকক দেখাম, ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ইয়াৰ পৰাই। আৰু আহিলোঁ মালিগাঁও হৈ কিনে, ইয়াত দেখিলোঁ যিটো জাম হৈছে, মানে তাত জামৰ আৰম্ভণি হ'ব ধৰিছে। এতিয়া বাজিছে আপোনাৰ মোটামুটি 4টা বজাৰ পৰা জাম হৈছে। বাইপাছ হৈ নগ'লোঁ কাৰণ দিগন্তদাক আপুনি হেঙেৰাবাৰীত উঠালোঁ যে, উঠাই কিনে বোলো ইফালে গুচি যাওঁ, ইফালে গ'লে জাম নহ'ব লাগে। তো জাম পালোঁৱে দেখোঁ। ব'লক আগৰ ফালে গৈ থাকোঁ, এনেকৈ গৈ তেওঁলোকক উঠাই ল'ম আৰু ধুনীয়াকৈ গৈ থাকিম। এতিয়া আহি পালোঁ নলবাৰী, আৰু ভাবিলোঁ মানুহখিনিৰ লগত চিনাকি কৰি দিয়ে। চিনাকি মানে তেওঁলোকেতো কিবা কথা পাতি আছে, এবাৰ দেখাই দিওঁ আপোনালোক কোনটো কোন হয়। মানে মাজত যিজন বহি আছে তেখেত শংকৰ দা, লেগ গীটাৰ বজায়। আৰু যিজনে কথা পাতি আহি আছে যে একদম ছাইডত, সেইযোৰ হৈছে আপোনাৰ দিগন্তদা, আমাৰ চাউণ্ড ইঞ্জিনিয়াৰ। আৰু মোৰ লগত যিজন বহি আছে চানুদা। আৰু মোৰ পিছত একজন বহি আছে, সেইজন হৈছে আপোনাৰ জোনদা, যোনে কীবৰ্ড বজায়, তেখেত জোনদা হৈ বহি আছে পিছফালে। পাঠশালা বাইপাছত এখন হোটেল পালোঁ, ইয়াত একাপ চাহ খাব সোমালোঁ। দুবৰীত চাহ খাই গৈ থাকিম আৰু ডাইৰেক্ট ষ্টেজলৈকে। ষ্টেজত আমি বস্তুবোৰ উঠাই খাজোঁ, মানে তেওঁলোকৰ কিবা চলি আছে, মানে কৌতুক কিবা ডেন্স প্ৰগ্ৰাম, কিবা কৌতুক এনেকৈ কিবা চলি আছে। আৰু এইবোৰ হৈছে আমাৰ মিউজিচিয়ান দাদাবোৰ, এইটো চানুদা, এইটো ৰতন দা, এইটো শংকৰ দা, এইটো জোনদা, আৰু সেইটো আমাৰ জানদা, আৰু এইটো হৈছে ৰাণা দা, বেছ গীটাৰিষ্ট। আমি ৰেডি, এতিয়া অকল নাহিদৰ অপেক্ষা। নাহিদ আহিলে আমাৰ শ্ব' ষ্টাৰ্ট হৈ যাব আজি। নাহিদৰ একমাত্ৰ অপেক্ষা হৈ আছে। আমি সদায় টিভি পৰ্দাত আৰু প্ৰচাৰ মাধ্যমত দেখি থকা আমাৰ মৰামৰ শিল্পীয়া নাহিদ আফ্ৰিন আপোনালোকৰ অভিবাদন গ্ৰহণ কৰিছে। সকলোকে উষ্ম চাপৰি সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। কি খবৰ সকলোৰে? ইমান কোনো ৰাইজ আৰু ইমানখিনি মাত শুনা পাইছোঁ। আকৌ এবাৰ সুধিছোঁ, কি খবৰ? আৰু এবাৰ কি খবৰ? বঢ়িয়া। সকলোকে মই এখন মঞ্চৰ পৰাই নমস্কাৰ জনাইছোঁ। খুব ভাল লাগিছে সকলোকে লগ পাই, দেখা পাই। আৰু এই জেগাখিনি মোৰ বৰ আপোন। সৰভোগত মোৰ মামাহঁতৰ ঘৰ আছে, গতিকে প্ৰায় আহি থকা হয়। গতিকে এই জেগাটোত আহিলেই খুব আপোন যেন ফিল হয়, খুব আপোন যেন অনুভৱ হয়। গতিকে সকলোকে অনেষ্টলি দেখা পাই খুব বেছি ভাল লাগিছে। বহুত ধন্যবাদ, আপোনালোকে ইমান সময় মোৰ বাবে ৱেইট কৰিলে। আৰু আজিৰ অনুষ্ঠানত মোক নিমন্ত্ৰণ কৰা যিসকল এই অনুষ্ঠানটিৰ কৰ্মকৰ্তা আছে, তেওঁলোকৰ মই বহুত শ্ৰদ্ধা জনাইছোঁ। আৰু মই বেছি কথা নকওঁ, গীতৰ মাজলৈ আগবাঢ়োঁ। আপোনালোক সকলোৰে আশীৰ্বাদ থিৰ কৰি মই মোৰ গীতৰ অনুষ্ঠান আৰম্ভ কৰিব ওলাইছোঁ। আৰু পোনপ্ৰথমে গাবলৈ লৈছোঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ জয়ন্ত হাজৰিকা দেৱৰ কৃপাৰ জয়ন্তী। আশা কৰিছোঁ গীতটি শুনি যাতে আপোনালোকে ভাল পায়। ধন্যবাদ।
Thank you.
দূৰতে শুনা পাইছোঁ তেওঁক মই গাই দিছোঁ ভালো করিয়া বাজান রে দোতারা মানিক পুর সুন্দরী নাচে
सीटी बजाए नखरे दिखाए बीच सड़क पे है नाम मेरा पुकारे हो करके हो लड़का लड़का आसमाने आसमाने हो लड़का आसमाने आसमाने हो लड़का आसमाने आसमाने हो लड़का आसमाने सीटी पे आए नखरे दिखाए बीच सड़क पे है नाम मेरा पुकारे हो करके हो लड़का लड़का आसमाने आसमाने हो 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 लड़का आसमाने
तुझे
देखूं बाप रे
আমাৰ প্ৰগ্ৰাম খতম হ'ল এতিয়া আমি যাব ওলাইছোঁ এই ৰতন দা বাই বাই দেই বাই 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 লগ পাম নেক্সট ভিডিঅ'ত আজি ইয়ালৈকে থাকিলে আপোনালোকৰ লগত আৰু নেক্সট ভিডিঅ'ত লগ পাম আজি আমাৰ প্ৰগ্ৰাম খতম যাব ওলাইছোঁ ৰতন দা বাই 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 বাই